ৰাজ্যৰ সুৰাপাইৰ সমান সুখী মানুহ আজি আৰু কোনো নাই। সুৰাপাইৰ মুখত আজি হাঁহি হাঁহি। দাম কমিল সুৰাৰ, এতিয়া কেৱল খোৱাৰহে কথা। চৰকাৰক গালি পাৰিবলগীয়াও কথা নাই সুৰাপাইৰ। আগতে কেৱল সুৰাৰ দাম বঢ়াৰ খবৰহে আহে, কিন্তু এইবাৰ সকলোকে আচৰিত কৰি আহিল ৰাজ্যৰ সুৰাৰ দাম কমাৰ খবৰ। হয়, ঠিকেই শুনিছে, ৰাজ্যত কমিব বিলাতী সুৰাৰ দাম। বিয়েৰৰ পৰা লাক্সাৰীলৈকে প্ৰতিবিধ বিলাতী সুৰাত কমিল দাম। বিয়েৰত দাম কমিল 22 টকাৰ পৰা সৰ্বাধিক 34 টকা। মানে এতিয়া আপুনি প্ৰায় 100 টকাতে পাব বিয়েৰ। ৰামত দাম কমিল সৰ্বাধিক 117 টকা পৰ্যন্ত। ৰেগুলাৰ ব্ৰেণ্ডত দাম কমিল সৰ্বাধিক 144 টকা পৰ্যন্ত। লাক্সাৰী ব্ৰেণ্ডত দাম কমিল সৰ্বাধিক 166 টকা। চৰকাৰে জাৰি কৰিলে দাম কমোৱাৰ জাননী। 1 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব এই নিৰ্দেশনা। কিছুদিন পূৰ্বে চৰকাৰে হঠাৎ সুৰাৰ দাম অত্যাধিক হাৰত বৃদ্ধি কৰাত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল চৰকাৰ। পিছে এতিয়া চৰকাৰক বেয়া পাবলগীয়া কথা নাই। সকলোৰে কথা চিন্তা কৰি চৰকাৰে কমাই দিলে সুৰাৰ দাম। গতিকে এতিয়া সুৰাৰ বিপণীৰ সন্মুখত ৰৈ বটল এটা কিনালৈহে অপেক্ষা।